হেল্ল' এভৰিৱান সাধনা গৃহলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ নাম শ্ৰী জ্যোতিষ গগৈ। চ' আজি কেইটামান কথা আপোনালোকৰ আগত ক'বলৈ আহিছোঁ। চ' ফাৰ্ষ্ট অফ অল মই যোনটো ছাব ইনস্পেক্টৰ আছিলে ছাব ইনস্পেক্টৰটো মই ৰিজাইন দিছোঁ আৰু তাৰপাছত মই এতিয়া বৰ্তমান যোনটো এডিআৰই গ্ৰেড 3 যোনটো আছিলে যিটো এছ আইৰ সৈতে সমানেই হৈছে গ্ৰেড পে 8,700 তাতে মই পাইছোঁ আৰু পাইছোঁ মই আছাম ছেক্ৰেটেৰিয়েট জনতা ভৱনত পাইছোঁ সচিবালয়ত। সেইকাৰণে মই এছ আইটো মই ৰিজাইন দি পিনি বৰ্তমান মই আছাম ছেক্ৰেটেৰিয়েটত জইন কৰিম আৰু লগতে কিছুমান ফিউচাৰ প্লেনিঙো আছে। সেইটো কাৰণে আছাম পুলিচ এছ আইটো এৰা হ'ল। লগতে অলপ কিছুমান এক্সামৰ কাৰণে আগলৈ মই প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছোঁ আৰু লগতে মোৰ যোনটো সাধনা গৃহ পেইড কোৰ্চ আছে বা কোচিং আছে এই কোচিংটো মই আগলৈ মানে পঢ়াই যাবলৈ মোৰ ইচ্ছা আছে। গতিকে সেইটো কাৰণেও মই এইটো বস্তু এৰিছোঁ আৰু লগতে কি হয় মানে কি মই যিহেতু এতিয়া আছাম সচিবালয়তে থাকিম অলপ টাইমো পাম বেলেগ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিবলৈ। চ' বৰ্তমান যিহেতু আছাম পুলিচ এছ আই যোনটো আছাম পুলিচ এছ আই ভেকেঞ্চি বহুত ওলালে হয়নে, ফৰেষ্টাৰৰ ভেকেঞ্চি ওলালে, এডিআৰ 3.0 ভেকেঞ্চি ওলাব। এই গোটেইখিনিৰ কাৰণে মই এটা যোনটো গাইডেন্স প্ৰগ্ৰেম লঞ্চ কৰিছিলোঁ, গাইডেন্স প্ৰগ্ৰেমটোৰ লগতে মই এটা পেইড কোৰ্চো লঞ্চ কৰিছোঁ। মানে কি দুইটা একেটা প্ৰাইচতে 299তে আপোনালোকে গাইডেন্স প্ৰগ্ৰেমটো পাব, লগতে পেইড কোৰ্চটো পাব। মই ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা মই এতিয়া নহয় এইকেইদিন আপোনালোকে কোৰ্চটো লৈ ল'ব পাৰিব। ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা মই নতুনকৈ যোনবিলাক ভিডিঅ' মই আগবঢ়াম, যিহেতু মই নিজেও পঢ়িব লাগিব, এটা স্মাৰ্ট ষ্টাডি কৰিম বুলি ভাবিছোঁ। যিহেতু মই ফিউচাৰ বিভিন্ন ধৰণৰ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিম, সেইকাৰণে মোৰ লগতে আপোনালোকেও প্ৰিপেৰেশ্যন কৰিব পাৰিব ধুনীয়াকৈ। এই 1 ইয়েৰ এটা আপোনালোকৰ লগত আছে 2026 চনৰ লাষ্টৰ ফালে যিহেতু এক্সামটো হ'ব চাগে, বা 26ৰ লাষ্টলৈ যিহেতু এক্সামটো হ'ব, গতিকে 5-6 মাহত আপোনালোকৰ মই চিলেবাছটো কমপ্লিট কৰি দিব পাৰিম। যিহেতু ময়ো নিজেও নোটখিনি বনাম একদম ধুনীয়াকৈ, এতিয়া বৰ্তমান নোট বনাম হয়নে। বহুতখিনি কিতাপ মই বৰ্তমান কিনিছোঁ, এম লক্ষ্মীকান্ত হওক, বিভিন্ন ধৰণৰ কিতাপখিনি মই বৰ্তমান কিনিছোঁ আৰু সেইখিনিৰ পৰা মই ধুনীয়াকৈ নোট বনাব পাৰিম আৰু নোট বনাই আপোনালোকৰ মই ভিডিঅ'খিনি প্ৰভাইড কৰিব পাৰিম। ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা মই ভিডিঅ'বিলাক দি যাম আৰু লগতে গাইডেন্স প্ৰগ্ৰেমটোতো থাকিবই। গাইডেন্স প্ৰগ্ৰেমত যোনখিনি বৰ্তমান ষ্টুডেণ্ট আছে সেইখিনিয়েতো এইটো যোনটো পেইড কোৰ্চ আছে এইটো এভেইল কৰিব পাৰিব, লগতে নতুনকৈ অহাখিনিও 299তে গোটেইখিনি বস্তু এভেইল কৰিব পাৰিব। চ' এইটোৱে মই ক'বলৈ আহিছিলোঁ। চ' বৰ্তমানৰ পৰা ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা আপোনালোকে যোনটো কোৰ্চ আছে, যিহেতু মই আছাম পুলিচ এছ আই ৰেংক 1 পাবলৈ সক্ষম হৈছোঁ, লগতে এডিআৰই 2.0টো এটা হায়েষ্ট গ্ৰেড পে পাবলৈ সক্ষম হৈছোঁ 8,700। গতিকে মই কেনেকৈনো মই পঢ়িছিলোঁ আৰু কেনেকৈ মই বস্তুটো এপ্ৰ'চ কৰোঁ, এই গোটেইখিনি বস্তু আপোনালোকক মোৰ লগতে ময়ো নিজেও পঢ়িম, লগতে আপোনালোকেও মই পঢ়াই যাম আৰু গোটেইখিনি বস্তু এটা নিউ ৱেত এটা মই এপ্ৰ'চ কৰিম বুলি ভাবি আছোঁ। অলপ ভাল ধৰণে এপ্ৰ'চ কৰিম, ভাল ধৰণে আপোনালোকক অলপ ভালকৈ গাইডেন্স বস্তুখিনি গোটেইখিনি বস্তু দিবলৈ চেষ্টা কৰিম। যিহেতু ট্ৰেইনিঙত যোৱাৰ কাৰণে মই এইখিনি ভিডিঅ'খিনি মই ডিলিট কৰি দিছিলোঁ, কাৰণ কেলৈ ট্ৰেইনিং এবছৰ যিহেতু হ'লহেঁতেন, গতিকে মই যিহেতু টাইম নাপালোঁহেঁতেন আৰু ছেক্ৰেটেৰিয়েটত পাওঁ নে নাপাওঁ সেইটো অকণমান এডিআই 2.0 ক'ত পাইছোঁ সেইটো অলপ মানে গণ্ডগোল আছিলে, যিহেতু অনলাইনত বস্তু দিয়া নাছিলে ডাইৰেক্ট। কিছুমান লিংকৰ জৰিয়তে চাইছিলোঁ যদিও একদম কনফাৰ্ম নাছিলে যে আছাম ছেক্ৰেটেৰিয়েটত পাম। যেতিয়া এপইণ্টমেণ্ট অৰ্ডাৰটো ওলালে তেতিয়া যে গম পালোঁ যে আছাম ছেক্ৰেটেৰিয়েটত পালোঁ। 190জনে পাইছে আছাম ছেক্ৰেটেৰিয়েটত 8,700 গ্ৰেড পে'। গতিকে এইটো মই এৰি আহি এইটোতে জইন কৰিছোঁ আৰু লগতে আপোনালোকক আগলৈও মই ভালদৰে গাইডেন্সটো দি যাম বুলি আহিছোঁ। আৰু লগতে এই যোনটো আছাম পুলিচ এছ আই আৰু ফৰেষ্টৰ যোনটো এক্সাম হ'ব, তাতে আপোনালোকে বহুত ভাল পাৰফৰ্মেঞ্চ দেখুৱাব লাগিব আৰু লগতে ময়ো আপোনালোকক ধুনীয়াকৈ এই গাইডেন্স আৰু পেইড কোৰ্চটো প্ৰভাইড কৰি যাম। চ' এইখিনিয়ে কথা আছিলে। ভালদৰে আপোনালোকে পঢ়ি যাওক। ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা মোৰ ভিডিঅ'খিনি পাব পাৰিব আৰু যদি আপোনালোকে মোৰ যোনটো পেইড কোৰ্চ হয় সেইটো ল'ব বিচাৰিছে, যদি এটা চিলেক্টেড কেণ্ডিডেটৰ পৰা কেনেদৰে সেই এক্সামটো এপ্ৰ'চ কৰিব পাৰে সেইটো আপোনালোকে যদি বিচাৰিছে মোৰ পৰা গাইডেন্স ল'ব পাৰে হয়নে। যিহেতু মই চিলেক্টেড হয় সেইকাৰণে আপোনালোকক মই চিলেকশ্যন দিব পাৰিম বুলি আমাৰ আশা আছে। আৰু ভালদৰে যদি মোৰ যোনখিনি পেইড কোৰ্চ হয় ক্লাছবিলাক আপোনালোকে যদি ভালকৈ কৰে নিশ্চয় আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। যিহেতু মই 86.5 পাইছিলোঁ, আপোনালোকে 70+ হয়নে, 80+ নিশ্চয় উঠাব পাৰিব যদি ভালকৈ আপোনালোকে এপ্ৰ'চ কৰে। আপোনালোকেতো নিজে পঢ়িবই লাগিব, লগতে মোৰ যোনখিনি গাইডেন্স সেইখিনি যদি আপোনালোকে ফ'ল' কৰে নিশ্চয় আপোনালোকে এটা ভাল মাৰ্ক অৰ্জন কৰিব পাৰিব আৰু এইবাৰ ভাল মাৰ্ক অৰ্জন কৰিবই লাগিব হয়নে। এইবাৰ যিহেতু পোষ্ট কম আছে, ফৰেষ্টাৰৰ বহুত এটা ভাল পোষ্ট হয় হয়নে, 2 ষ্টাৰ পোষ্ট হয়, ফৰেষ্ট গাৰ্ডো ওলাইছে 1 ষ্টাৰ পোষ্ট হয় হয়নে, AFPFও ওলাইছে। এই গোটেইখিনি বস্তুৰ কাৰণে আপোনালোকে ভালদৰে এপ্ৰ'চ কৰিব লাগিব। ৰানিংটোতো আপোনালোকে ভাল কৰিবই লাগিব, লগতে ৰিটেন এক্সামটো মষ্ট ইম্পৰ্টেণ্ট হয়, কাৰণ কেলৈ তাত ৱেটেজ বেছি থাকে হয়নে। 100 মাৰ্কছৰ ৱেটেজ থাকে। এছ আইত যিহেতু 100 মাৰ্কছৰ ৱেটেজ আছে, 100
40 আৰু 5 হয়নে কেনে 140 150 মাৰ্কছৰ টোটেল আপোনালোকৰ 150 মাৰ্কছ হয়গৈ কিন্তু ৱেটেজটো ক'ত থাকে 100 মাৰ্কছটো আটাইতকৈ ৱেটেজ বেছি নহ'ব জানো 100 নম্বৰ গতিকে 100 নম্বৰৰ ভিতৰত আপোনালোকে এটা যে ভাল মাৰ্ক উঠাই থয় আপোনালোকে ফিজিকেলত ইমান বেছি মেক্সিমাম নানিলেও হৈ যায় গতিকে ফিজিকেলটো আপোনালোকে এতিয়াৰ প্ৰিপেৰেশ্যন কৰি থাকক লগৰ ৰিটেনৰ বাবেও প্ৰিপেৰেশ্যন কৰিব লাগিব সেইকাৰণে মই এইটো গাইডেন্স প্ৰগ্ৰেমটোতো লঞ্চ কৰিয়ে থৈছিলোঁ লগতে আপোনালোকে পেইড কোৰ্চটো ল'ব পাৰিব এতিয়া বৰ্তমান 299তে পেইড কোৰ্চটো ল'ব পাৰিব গাইডেন্স প্ৰগ্ৰেমত যোনখিনি বৰ্তমান ষ্টুডেণ্ট আছে সেইখিনি ল'ব নালাগে নতুনকৈ আপোনালোকে যদি ল'ম বুলি ভাবিছে অমন ভালদৰে যদি প্ৰিপেৰেশ্যন কৰোঁ বুলি ভাবিছে ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা মই আপোনালোকক ধুনীয়াকৈ গোটেইখিনি ভিডিঅ' প্ৰভাইড কৰি যাম আৰু লগতে মোৰ ইউটিউব চেনেলটোতে আপোনালোকে ভিডিঅ'বিলাক পাই যাব কাৰণ কেলৈ মই জানো কেনেকৈ আনলিষ্টেড কৰি মই দি থওঁ লিংকবিলাক মই গ্ৰুপত শ্বেয়াৰ কৰি দিওঁ আমাৰ যোনটো পেইড গ্ৰুপ আছে তাতে আপোনালোকে গৈ বস্তুখিনি চাব পাৰিব ধুনীয়াকৈ মই প্ৰভাইড কৰি যাম মেথছ হওক ইংলিছ হওক গ্ৰামাৰ হওক গোটেইখিনি অল টোটেল যিমানবিলাক চিলেবাছ একদম থ'ৰলি পঢ়াই যাম মই আপোনালোকক অলপ ডিটেইলছত পঢ়াম অলপ বস্তুখিনি ভালদৰে পঢ়াবলৈ চেষ্টা কৰিছোঁ মানে মই প্ৰিপেৰেশ্যন বৰ্তমান মই চলাই আছোঁ ফেব্ৰুৱাৰী 1 তাৰিখৰ বস্তুখিনি দি যাম মানে কাৰণ কেলৈ এইকেইদিন অলপ জইনিঙৰ কাৰণে অলপ প্ৰব্লেম হৈ আছে গতিকে সেইটো কাৰণে মানে অলপ মানে প্ৰব্লেম হৈ আছে যিহেতু মই এতিয়া ঘৰত আছোঁ বৰ্তমান মই কাইলৈ বা পৰহিলৈ মই গুৱাহাটী যাম আৰু জইনিঙৰ কাৰণে কাৰণ কেলৈ ৰিজিগনেশ্যনৰ অলপ মানে কাম চলি আছে চ' এইটোৱে কথা আছিলে ইমানখিনি কথাই যদি ল'ব বিচাৰে আপোনালোকে মোক নম্বৰটো দি দিছোঁ তাতে আপোনালোকে হাই বুলি মেছেজ কৰিব হাই কোৰ্চ বুলি মেছেজ কৰিব তাতে মই আপোনালোকৰ স্কেনাৰখন দি দিম তাতে আপোনালোকে 299 পে'মেণ্ট কৰাৰ পাছতে মোৰ যোনটো পেইড কোৰ্চ আছে পেইড গ্ৰুপ আছে তাতে আপোনালোকক জইন কৰাই দিয়া হ'ব ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা আপোনালোকে বিভিন্ন ধৰণৰ ভিডিঅ'বিলাক পাই থাকিব তাতে চ' আজিলৈ ইমানেই ধন্যবাদ